নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছাম জবছলৈ। বন্ধু বান্ধৱীসকল, স্পেচিয়েল টেট 2020 বা বিশেষ টেট 2020 অনুষ্ঠিত হোৱাৰ সন্দৰ্ভত শেহতীয়াকৈ আছাম জবছ ইউটিউব চেনেলৰ হাতত পৰা কিছুমান তথ্য আজি আপোনালোকৰ ওচৰত অৱগত কৰিবলৈ মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে আশা ৰাখিছোঁ যাতে আপোনালোকে ভিডিঅ'টো শেষলৈকে চায়। বন্ধু বান্ধৱীসকল, স্পেচিয়েল টেট বা বিশেষ টেট অনুষ্ঠিত কৰাৰ বাবে পূৰ্বৰ শিক্ষামন্ত্ৰী মাননীয় শ্ৰীযুত সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াৰ দিনৰে পৰা বিভিন্ন ধৰণৰ আলোচনা বিলোচনা আৰু জল্পনা কল্পনা হৈ আহিছে আৰু চৰকাৰেও এই স্পেচিয়েল টেট বা বিশেষ টেট অনুষ্ঠিত কৰাৰ বাবে সদিচ্ছা প্ৰকাশ কৰিছে। আৰু সেই অনুসৰিয়েই অসম সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত সময়ে সময়ে বিভিন্ন আঁচনিৰ অধীনত কাম কৰি থকা কণ্টেক্সচুৱেল শিক্ষক শিক্ষয়িত্ৰীসকলক তেওঁলোকৰ ডকুমেণ্টসমূহ পৰীক্ষণ কৰি চৰকাৰে একোটিকৈ ইউনিক আইডি প্ৰদান কৰিছে। আৰু এই ইউনিক আইডি লাভ কৰা প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীয়ে বিশেষ টেট বা স্পেচিয়েল টেটত অৱতীৰ্ণ হোৱাৰ বাবে প্ৰস্তুতি পৰ্ব অব্যাহত ৰাখিছে। কিন্তু এই ইউনিক আইডি লাভ কৰা প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীৰে NCT নৰ্মছ নাই, অৰ্থাৎ তেওঁলোকৰ বহুতৰে DLED নাই অথবা DLEDত NC লাগি আছে। এই NCT নৰ্মছ নথকা আৰু NC থকা শিক্ষক শিক্ষয়িত্ৰীসকলৰ ক্ষেত্ৰত চৰকাৰে কি সিদ্ধান্ত লয় সেইটো সময়ে ক'ব। কিন্তু এতিয়া কথা হ'ল যে এই বিশেষ টেট বা স্পেচিয়েল টেট কেতিয়া অনুষ্ঠিত হ'ব। বন্ধু বান্ধৱীসকল, এই বিশেষ টেট বা স্পেচিয়েল টেট ইতিমধ্যে অনুষ্ঠিত হৈ নিযুক্তি প্ৰক্ৰিয়া সমাপন হ'লহেঁতেন যদিহে কৰোনা মহামাৰীয়ে দেখা নিদিলেহেঁতেন। আমি সকলোৱে জানো যে এই কৰোনা মহামাৰীৰ বাবেই চৰকাৰৰ বিভিন্ন ধৰণৰ কাম কাজ পিছুৱাই গৈছে, যদিও এই মহামাৰী অকণমান সাম কটাৰ বাবেই DWৰ অধীনত প্ৰথম পৰ্যায়ৰ নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত হৈছে আৰু দ্বিতীয় পৰ্যায়ৰ নিযুক্তিৰ লগতে SSৰ অধীনত প্ৰকাশ পোৱা কণ্টেক্সচুৱেল টিচাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ লগতে হাইস্কুলৰ নিযুক্তি প্ৰক্ৰিয়া বৰ্তমান চলি আছে। আৰু আমি সকলোৱে জানো যে হায়াৰ ছেকেণ্ডেৰী টেট অনুষ্ঠিত কৰাৰ বাবেও চৰকাৰে ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ কৰিছে। কিন্তু বিশেষ টেট বা স্পেচিয়েল টেট অনুষ্ঠিত কৰাৰ বাবে চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ বিজ্ঞাপন প্ৰকাশ কৰা নাই, যাৰ বাবে ইউনিক আইডি লাভ কৰি বিশেষ টেটত অৱতীৰ্ণ হ'বৰ বাবে প্ৰস্তুতি চলাই থকা প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰী এতিয়া গভীৰ চিন্তাত পৰিছে। তেওঁলোকে সময়ে সময়ে বিভিন্ন ধৰণৰ সন্থা সমিতি বা নিজাববীয়াকৈ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক লগ ধৰি এই সমস্যাটো অৱগত কৰিছে আৰু স্পেচিয়েল টেট অনুষ্ঠিত কৰিবৰ কাৰণে তেওঁলোকে মেমৰেণ্ডাম ছাবমিট কৰিছে। এই ইউনিক আইডি লাভ কৰি প্ৰস্তুতি চলাই থকা শিক্ষক শিক্ষয়িত্ৰীসকলক যাতে হতাশ নহয় তাৰ বাবে মই স্পেচিয়েল টেট অনুষ্ঠিত কৰাৰ সন্দৰ্ভত কিছুমান তথ্য মই সংগ্ৰহ কৰিছিলোঁ আৰু এই তথ্য আজি মই আপোনালোকক দেখুৱাব খুজিছোঁ। এইটো হৈছে EB সন্থা অসমৰ ফেচবুক পেজত যোৱাকালি প্ৰকাশ পোৱা এটি পোষ্ট। ইয়াত লিখা হৈছে যে 27 নৱেম্বৰ তাৰিখে যিখন টেট এম্পাৱাৰ্ড কমিটিৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল, এই বৈঠকখন বিশেষ কাৰণত স্থগিত হ'ল আৰু এই বৈঠকখন অহা 3 ডিচেম্বৰত অনুষ্ঠিত হ'ব। যদি 3 ডিচেম্বৰ তাৰিখে টেট এম্পাৱাৰ্ড কমিটিৰ বৈঠকখন অনুষ্ঠিত হয়, তেন্তে ডিচেম্বৰ মাহৰ দ্বিতীয় সপ্তাহতে বিজ্ঞাপন ওলোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। যদি ডিচেম্বৰ মাহৰ দ্বিতীয় সপ্তাহত বিজ্ঞাপন প্ৰকাশ হয়, তেনেহ'লে হয়তো জানুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত অথবা জানুৱাৰী মাহৰ শেষলৈ স্পেচিয়েল টেট অনুষ্ঠিত হ'ব। আৰু আশা ৰাখিছোঁ যে আগন্তুক বিধানসভা নিৰ্বাচনৰ আগে আগে অৰ্থাৎ ফেব্ৰুৱাৰী মাহতে এই স্পেচিয়েল টেট ৰিজাল্ট প্ৰকাশ হয় আৰু স্পেচিয়েল টেটৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হয়। মই এই পোষ্টতে EB সন্থা অসমে প্ৰকাশ কৰা টেট এম্পাৱাৰ্ড কমিটিৰ বৈঠকত ল'ব পৰা কিছুমান নমুনা মই আজি দেখুৱাব খুজিছোঁ। এইখন হ'ল যিখন 3 ডিচেম্বৰ তাৰিখে টেট এম্পাৱাৰ্ড কমিটিৰ বৈঠক অনুষ্ঠিত হ'ব, সেই বৈঠকত ল'ব পৰা সিদ্ধান্তসমূহৰ কিছু নমুনা। ইয়াত লিখা আছে যে স্পেচিয়েল টেট will be conducted for all contextual employees engaged from time to time, presently working under various interventions of Sarva Shiksha Abhiyan Mission, having requisite eligibility and qualification as per NCT norms and as per rules and procedures of Govt of Assam for appearing in special TET। অৰ্থাৎ অসম সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত কাম কৰি থকা শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে স্পেচিয়েল টেট অনুষ্ঠিত হ'ব আৰু এই স্পেচিয়েল টেট NCT নৰ্মছ মতে অনুষ্ঠিত হ'ব। স্পেচিয়েল টেট will be conducted for lower primary level only, অৰ্থাৎ স্পেচিয়েল টেট অকল নিম্ন প্ৰাথমিক শাখাৰ বাবেহে অনুষ্ঠিত হ'ব। Candidates will have to opt district preference while submitting online applications. Subsequently, they will be eligible to apply for engagement as teacher in that particular district only, অৰ্থাৎ আবেদন কৰাৰ সময়ত কেণ্ডিডেটসকলে এখন ডিষ্ট্ৰিক্ট প্ৰেফাৰেঞ্চ কৰিব লাগিব আৰু
নিযুক্তি প্ৰক্ৰিয়াও সেই ডিষ্ট্ৰিক্টখনতে তেওঁলোকে আবেদন কৰিব লাগিব। In all 33 districts will be covered for examination centers. The candidates will have to select their preferred examination center. However, for convenience of administration, the examination may be conducted in zones also. অৰ্থাৎ প্ৰতি 33খন জিলাতে পৰীক্ষা কেন্দ্ৰ হ'ব আৰু আবেদনকাৰীসকলে আবেদন কৰাৰ সময়তে এটি পৰীক্ষা কেন্দ্ৰ বাছি ল'ব লাগিব। যদিও পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি এই পৰীক্ষা জোন পৰ্যায়ত অনুষ্ঠিত হ'ব পাৰে। The syllabus of General TET held in November 2019 will be applicable. অৰ্থাৎ বিশেষ টেট বা স্পেচিয়েল টেট অনুষ্ঠিত কৰাৰ বাবে কোনো পৃথক চিলেবাছ প্ৰকাশ নহয়। 2019 বৰ্ষত যি জেনেৰেল টেট অনুষ্ঠিত হৈছিল সেই টেটত যি চিলেবাছ আছিল এই চিলেবাছেই এইবাৰ কাৰ্যকৰী হ'ব। Fee structure will be for general candidates risk 325 and for candidates belonging to SC, ST, OBC and other category risk 300. Fees general candidateৰ বাবে 325 টকা হ'ব আৰু SC, ST, OBC সকলৰ বাবে 300 টকা ধাৰ্য কৰা হ'ব পাৰে। Application will be accepted through online mode only. Candidates will have to submit unique ID while submitting online application. যিসকল ক্যান্ডিডেট ইতিমধ্যে ইউনিক আইডি লাভ কৰিছে তেওঁলোকে অনলাইন আবেদনৰ সময়ত এই ইউনিক আইডি প্ৰদান কৰিব লাগিব। বন্ধু-বান্ধৱীসকল, যিসকলে স্পেচিয়েল টেট কেতিয়া অনুষ্ঠিত হ'ব বা অনুষ্ঠিত হ'বনে নাই এই বিষয়ত বিশেষ চিন্তা কৰি আছিল তেওঁলোকৰ বাবে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তেওঁলোকে বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই। তেওঁলোকে প্ৰস্তুতি পৰ্ব জোৰদাৰভাৱে চলাই যাওক আৰু ইতিমধ্যে যি 2019 বৰ্ষত জেনেৰেল টেটত যি চিলেবাছ প্ৰকাশ পাইছিল এই চিলেবাছ মতে তেওঁলোকে অধ্যয়ন চলাই যাওক। আজিৰ ভিডিঅ'টোৰ গুৰুত্বপূৰ্ণ কথা এইখিনি আছিল। গতিকে আপোনালোকে ভিডিঅ'টো কেনে পালে জনাব আৰু ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে স্পেচিয়েল টেটৰ প্ৰস্তুতি চলাই থকা প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীয়ে এই ভিডিঅ'টো পায়। আৰু স্পেচিয়েল টেট বা বিশেষ টেট অনুষ্ঠিত হোৱাৰ সন্দৰ্ভত সকলো ধৰণৰ বাতৰি আৰু সবিশেষ খবৰ পাই থাকিবৰ কাৰণে এই চেনেলটো আপোনালোকে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। জয় অসম।